এইফালে আজি কণীৰ দম বনাব যিহেতু সেইকাৰণে ডিমখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব আৰু ইয়াত তেল হালধি নিমখ ধুনীয়াকৈ ফ্ৰাই কৰি ল'লে তাৰপিছত দমখিনি বনাবৰ কাৰণে ইয়াত পিঁয়াজ শুকান জলকীয়া দি দিয়া হয় ধুনীয়াকৈ। আৰু যিহেতু ডাৱৰীয়া বতৰত আলু দম খাই সকলোৱে ভালেই পায় নহয় জানো, আৰু আমাৰো আজি খাবলৈ মন গ'ল তাতে সেইকাৰণে বনাই আছোঁ। বলক ভিডিঅ'টো সকলোকে চাই থাকিব। তাৰপিছত আলু দমখিনি পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। তাৰপিছত আপোনালোকে দিব বিলাহীখিনি ধুনীয়াকৈ দি বিলাহীখিনি ধুনীয়াকৈ তাত ভাজি ল'ব দেই, তেতিয়াহে মানে তাৰ আচল সোৱাদটো উঠে আঞ্জাটো, বহুত ভাল লাগে খাবৰ কাৰণে। আৰু ইয়াত হালধি আৰু নিমখ সোৱাদ অনুসৰি আপোনালোকে ইয়াত দি দিব। ধুনীয়াকৈ এইখিনি বিলাহীখিনি ভাজা ভাব দিব লাগিব। তাৰপিছত আলুখিনি ইয়াত দিব। তাৰপিছত এই ডিম দম খাই বহুত ভাল লাগে, মই কিন্তু বহুত ভাল পাওঁ। তাৰপিছত ইয়াত আলুখিনি দি দিলে ধুনীয়াকৈ। ইয়াতে অকণমান পৰিমাণ অনুযায়ী আৰু আপোনালোকে ইয়াত মই গোটেই মছলাখিনি ঢালি দিলোঁ। মই যি মছলা বনাইছিলে ইয়াতে চব জালুক, আদা, নহৰু মই কৰা নাই যে সেইকাৰণে গম নাপাওঁ, চব দি মছলাখিনি ইয়াতে ঢালি দিয়া হৈছে দেই, সেইকাৰণে কালাৰ মই কৈ নিদিলোঁ কি আৰু মছলা বেছি দিব কাৰণে মিট মছলা আৰু গৰম মছলা দিছে। তাৰপিছত আলুখিনি ধুনীয়াকৈ ভাজা হোৱাৰ পিছত ইয়াত পানীখিনি দি দিলে আৰু আপোনালোকে পৰিমাণ অনুযায়ী পানীখিনি দি দিলে। কালাৰ কিন্তু বিৰাট ধুনীয়া হৈছিলে। মই উতলি থকাৰ পিছত ভিডিঅ' কৰিবলৈ পাহৰিলোঁ। মই এইফালে ডিমকেইটাও দি দিলে। খাবলৈ কিন্তু বিৰাট ভাল হৈছিলে। এইপিনে আমাৰ ইয়াত ডাৱৰীয়া বতৰ, আজি একদম চিম্পুলকৈ বেঙেনা পিটিকা আৰু ডিম দম। ভিডিঅ'টো আজি আকৌ বহুত দিনৰ মূৰত ষ্টাৰ্ট কৰিলোঁ। আজি যিহেতু সোমবাৰ আৰু সেইখিনি আগৰ ভিডিঅ' আছিলে, মানে আজি 2-3 দিনৰ আগৰ। তাৰপিছতে সোমবাৰ আজিৰ দিনত আম খালোঁ এনেকৈ ধুনীয়াকৈ। আমৰ ছিজন যিহেতু আম খাবই লাগিব নহয় জানো। আৰু সোমবাৰ গধূলি হোৱা টাইমত চাহ খাবৰ কাৰণে মালপোৱা বনালোঁ। যিহেতু অকণমান বতৰটো ডাৱৰীয়া হ'লে চাহৰ লগত এইটো খাই বহুত ভাল লাগে। এতিয়া লাল চাহ হৈ আছে। মালপোৱা ধুনীয়াকৈ হৈ গৈছে, খাব কাৰণে সেইখিনি কোনে খাই ভাল পায় বাৰু জনাবচোন। লাল চাহৰ লগত মালপোৱা সেইটো কিন্তু ভাল মিলে দেই, চাহৰ লগত খাবৰ কাৰণে নহয় জানো। আপোনালোকে কোনে খাই ভাল পায় জনাব। আজি ৰাতি যিহেতু এয়া সোমবাৰৰ ৰাতি, আজি ছাগলী মাংস আনিছিলে আৰু সেইখিনি ঠেং চুপ বনাবৰ কাৰণে ভাগিন বনাবৰ কাৰণে সেইখিনি পিঁয়াজ দি দিয়া হৈছে মাংস বনাবৰ কাৰণে। যিহেতু ৰেচিপিটো দিয়া নাই, যদি ৰেচিপিটো লাগে তেনে কমেণ্ট কৰে। পিঁয়াজখিনি অলপ ভজাৰ পিছত ইয়াত মাংসখিনি দি দিলে। পিঁয়াজখিনি কিন্তু ভাজা যাব দিব দেই ভালকৈ। মাংসখিনি দি দিছে আৰু অলপ কৰি দেখাই আছোঁ। মাংসখিনি দি দিলে আৰু এইখিনি দেৰি ভাজা যাব লাগিব, যিহেতু ছাগলী মাংস নাভাজিলে আৰু নিসিজিলে খাই ভাল নালাগে। আজি দিনৰ প্ৰথম খাদ্যটো কেনেকুৱা হ'ল?
আদা গ'ল না দুটো